কি দেখিবা ইয়াত মই একো দেখিয়ে পোৱা নাই মন যায় মোৰো মন যায় হেল্ল' হাই গুড মৰ্ণিং নমস্কাৰ আৰম্ভ কৰিছোঁ আনিনীৰ চিৰিজ নহয় একচুৱেলি 2-3টামান ভিডিঅ' হ'ব তাতকৈ বেছি এটা ভিডিঅ' হ'ব নালাগে এইফালে বাইক চাইক ৰেডি আজি বৰষুণ বতৰ বহুত বেছি বৰষুণ সেইকাৰণে বহুত চিন্তা কৰিলোঁ যাওঁ নাযাওঁ আৰু অৱশেষত গৈ ওলাইছোঁ এতিয়া আনিনীৰ ফালে লগৰক সুধিলোঁ চবেই ক'লে যে বহুত বেছি লেণ্ডশ্লাইড হৈছে তো লেণ্ডশ্লাইডৰ কাৰণে সাৱধানে যাব তো প্ৰথমে ভাবিছিলোঁ অকলে যাম কাৰোবাৰ এটাক লৈ যাওঁ এতিয়ালৈকে যোনে মোক ভিডিঅ'বিলাক ফ'ল' নাই কৰা তেতিয়াহ'লে ফ'ল' কৰি যাওক আৰু অৰুণাচলত ফালি পঠাইছোঁ ইফালৰ পৰা সিফালে অৰুণাচলৰ কোনো এটা জেগা এৰি দিয়া নাই আৰু বহুত জেগা দেখুৱাবলগীয়া আছে আপোনালোকক তো গোটেইখিনি বস্তু আপোনালোকে দেখুৱাইছোঁ আৰু আপোনালোকৰ মৰম চেনেহ পাই আহিছোঁ আৰু আশা কৰোঁ আগলৈকে পাই থাকিম তেতিয়ালৈকে শেষলৈকে চাই যাওক হৰ হৰ মহাদেৱ নামঘৰলৈকে যায় নেকি আৰু এইফালে আমাৰ নামঘৰ ৰাজহুৱা নামঘৰ বনাই আছে বৰ্তমান আৰু আজিৰ পৰা আৰম্ভ হৈছে পবিত্ৰ ভাদ মাহ সেইবিলাক এতিয়া যাওঁ অলপ ফুৰি আহোঁগৈ হা অৰুণাচলৰ পৰা আহোঁ একেবাৰে অৰুণাচলৰ এজনী লৈ আহিবি লৈ আহিম ঠিক আছে জয় শ্ৰীৰাম फिलअप करा दो अभी तक गए थे तो हमारे इंडिया के जवान के गाड़ी है तो निकल के जाएगा हम लोग जगह मिल गया है थोड़ा सा भारत माता की जय जय কৈ আছে নিচিনা লাগিছে আৰু ভালে আছে আজি পবিত্ৰ ভাদ মাহ অসমীয়াৰ কাৰণে আজি অসমীয়া আটাইতকৈ ভাল দিন ভাল এটা মাহ শৰাইও দিব একচুৱেলি ঘৰত থাকিব লাগিছিলে কিন্তু কয় যে যোনদিনাখন কয় মানুহে সেইটো কাম সেইদিনাখনে কৰিব লাগে কাৰণ কথাৰো এটা ভেলু আছে বুলি তো তেনেকুৱাই কথা আজিৰ দিনাখন যাম বুলি ভাবি লৈছিলোঁ তো সেইটো কাৰণে আজি যাম এনি হাও पहुँच गया हम बिहारी बाबू के घर में कैसन बारे ठीक ना ट्रेन तो बहुत बेसी इम्पोर्टेंट हो गल ये जगह कारण माने कौन लैंडस्लाइड हम कौन ट्रेन लगाब कोनो हिसाब ना तो फाइनली दुई भाई बहि गलो और एने बेलेगे ओलोৱা নাই এতিয়ালৈকে কাৰণ বৰষুণ বতৰ কোনোৱে যোৱা নাই আমি চাগে ফাৰ্ষ্ট নেকি যোনে ষ্টাৰ্টিং কৰিছে বৰষুণৰ পৰা আৰু তাতো অলৰেডি বৰষুণ দিছে আৰু আজি মই যিমান জেগাত সুধিছোঁ মানে মেক্সিমাম জেগাতে বৰষুণটো দিয়ে আছে তো সেইকাৰণে অলপ খেলি মেলিও হৈছে সেইটো কাৰণে যাওঁ নাযাওঁকৈ আৰু ই বেলেগ এটা কামত ব্যস্ত হৈ গৈছিলে আকৌ ইয়াক ৰখাই মেলি কাম তাৰপিছত আমি আকৌ নেক্সট আনিনীৰ ফালে ওলাই গৈছোঁ এইটো কিন্তু ইণ্টাৰেষ্টিং হৈ আছে আৰু ব্লগ আমি ডাইৰেক্ট ৰখিবলৈ বিশেষ কাম নাই তো সেইটো কাৰণে আমি গৈ ৰখিম ডাইৰেক্ট বনাবৰ কাৰণে কি বৰষুণ ডাৱৰ চাহ খাবৰ কাৰণে আমি ৰখিলোঁ MMB ধাবা চলাম বুলি কৈছে তো ভাই চলাব আমি ওলাই যাওঁ ভূপেন হাজৰিকা ব্ৰিজ 9.15 কিলোমিটাৰ লংগেষ্ট ব্ৰিজৰ ওপৰত আছোঁ এতিয়া আমি বৰ্তমান তো এই ব্ৰিজৰ ওপৰত আমি এতিয়া পালোঁ আইচক্ৰীমটো খাই ল'ব লাগিব বিৰাট বেছি ভোক লাগিছে উপায় নাই আৰু অলমষ্ট 3 আৱাৰ্ছ জাৰ্ণি কৰিলোঁ আমাৰ যাব লগা আছিলে 6টা বজাত কিন্তু খেলি মেলি হৈ এতিয়া বাজিলে অলমষ্ট 1টা বাজিলেগৈ তো চব গণ্ডগোল কৰিলে আমাৰ ভাই 6টা বজাত ফোন কৰিছোঁ ভাই আমাৰ শুই আছে শুই থকাৰ এটা পিছৰ কথা ফোন কৰিছোঁ কাটি দিছে তাৰপিছত সি মোক ফোন কৰিছে 9টামান বজাত নেকি 8টামান বজাত বোলে যাওঁ ব'ল এইফালে বৰষুণ বহুত বেছি হৈ আছিলে সেইকাৰণে ৰখিও দিলোঁ সেইটো কাৰণে লেটকৈ ওলোৱা হ'ল অলমষ্ট আমি 10টামান বজাত ওলাই আহিছোঁ আৰু এতিয়া 1টামান বজাত আমি ব্ৰিজৰ ওপৰত পাইছোঁ মানে অলমষ্ট 3 ঘণ্টা লাগি গ'ল বহুত বেছি লেট क्या मिलेगा भैया चोकोबार है कौन है मटका है तो बाटी এটা খাব লাগিব তো একচুৱেলি আমাৰ প্লেনিংবিলাক বহুত খেলি মেলি কোনো প্লেনিং নকৰাকৈ আহিলে এনেকুৱাই হয় চব খেলাৰ পিছত দেখা যায় আৰু ওপৰত কি লিখা আছে বাই বাই ভূপেন হাজৰিকা ব্ৰিজ
राइजिंग सन तो आम गई आसो दिवांग वैली तो दिवांग वैली जो आगे आगे आनिखन ओसर रही इतना पाँचन बनाई लग दिन कितना हो 60 बनी गल आम दुटार पाँच तो पाँच तो इम्पर्टेन्ट ना पाँच तो पिछत आम झेमेला এটা इतना शांतिपुर गेटत आम आसो यार रोईंग आसे 20 मिनिट्सत आम पाई जाम रोईंग तार पिछर समयखिनि अलग खेली मेली माने होटेल आसे 34 किलोमीटर लास्ट तार पिछत माने होटेल एकेबारे नाई और तार माजत माने जोंतु रोईंग और आनिनिर माजर जोंतु प्लेस तात माने एकेबारे होटेल नाई तार कारण अलग प्रब्लेम हो मेली कोनটো जगह आम रखिम कोनो फाइनल होगे ना माने हेतु एटा खेली मेली होइसे कारण आहोते बहुत बेसि लेट हल हेतु एटा जानो कि चाइ लो बहुत लेट हो যাব ना चलो जन्नत है भाई जन्नत जन्नत दिल खुश है कि व्यू में ऐसा जगह मिलेगा तो मर जाएगा रे भैया ट्रेन करिब নোৱাৰিবে কি ধুনীয়া সেক্সি বিউটিফুল কি কম আৰু হ্যান্ডসাম সব একেবাৰে কৰিছোঁ 238 কিলোমিটাৰ আছে আনিনি আৰু ভিউ চাই মই পাগলা হৈ গৈছোঁ पेट्रोल ये एक्सपी है क्या पेट्रोल रोईंग फाइनली पेट्रोल भराई लूँ आगत कतबा आसे कब नो और मेपतो सठिक तेनेके देखुआ ना और देखुवाइसे जो खेली मेली जेन लागिसे तो সেইটো কাৰণে ইয়াতে ভৰাই মেলি লওঁ নহ'লে ফচি যাম মাজত আৰু এটা ভিউ পালো তো লেণ্ডশ্লাইডৰ কথা কৈ আছিলোঁ এইফালে চব লেণ্ডশ্লাইড হৈছিলেই মানে बहुत बेसि क्लाउडी हो गल या लाहे लाहे जाओ हेलो हो बे इको मारिसे এনেকুৱা লাগিছে যেন আহি গলো কিবা ঠাণ্ডা দিন এটাত মানে নৱেম্বৰ ডিচেম্বৰ মানত আহিছে নিচিনা লাগিছে ইমান বেছি ফগ ইমান বেছি ক্লাউডে কম নে কি কম তবে মজা লাগি গৈছে এতিয়া বাজিছে দিনৰ 3টা কেনেকুৱা লাগিছে যে ৰাতিপুৱা চাগে 3টাৰ বজাত আছো নেকি ইমান বেছি ক্লাউড আৰু এইফালে চোক না দেখিয়ে নাপায় হেল্ল' ও একো দেখি নাই পোৱা আৰু একচুৱেলি চলাবৰ কাৰণে অলপ প্ৰব্লেম হৈছে কাৰণ ক্লাউডটো বহুত বেছি তো সেইটো কাৰণে মানে দেখি নাই পোৱা বস্তুটো আৰু পাহাৰ বহুত ওপৰত আছোঁ আমি তো লাহে লাহে গৈ থাকিব লাগিব ৰিক্সি হ'ব বাৰু অলপ কাৰণ মাজে মাজে আকৌ লেণ্ডশ্লাইডো হৈ আছে সেইকাৰণে দেখি পালে বেছি বেটাৰ আছিলে আমাৰ কাৰণে তো বলক হোপফুলি জয় শ্ৰীৰাম থাকিম লাইটটো জ্বলাই দিছোঁ ইণ্ডিকেটৰ জ্বলাই দিম যাতে দূৰতে দেখক কি দেখি পায় ইয়াত মই একো দেখিয়ে পোৱা নাই এই চব গাড়ী এখন আহি আছে কেনেকৈ দেখি পাম मेरा नाम है प्रयोन प्रयोन तो प्रयोन दीदी ने हम लोगों को अभी बना के खिलाएगा क्या खिलाएगा मैगी तो थोड़ा देर रुकेगा यहीं पे यही फैले मोर पार्टनर फ्रेंडली ऐसे अरे 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 कि स्टाइल रही से स्टाइल रही से बड़ा चालू है तो तो आनी जो रास्ताते तिवारी गाँव बोली जगह रखा আছে তাতে আছো এতিয়া বৰ্তমান ভিউ চোক না দিল খুশ হৈ গৈছে আৰু ইয়াতে দোকান এখন পালো তো ৰাতিপুৱাৰ পৰা একো খোৱা নাই তো সেইকাৰণে খাই লওঁ পাই গ'ল আমাৰ মেগী মজা লাগিছে খাই ভাবা নাছিলোঁ মানে আমি একচুৱেলি কি ন এইফালে আহিলে বইল টাইপৰ পাম বুলি ভাবিছিলোঁ কিন্তু চলি তো আকৌ এবাৰ যাব লাগে তাৰ পৰা এতিয়া আমি যাম মায়াদিয়ালৈ মায়াদিয়াতে ষ্টে কৰিম তাৰপিছত কালি মৰ্ণিং ওলাই যাম আমি আনিম बाय बाय तिवारी गाँव स्मॉल विलेज छोटा सा गांव है तो आदमी भी ज़्यादातर नहीं है और ऐसे छोटा गांव है मिनी वाटरफॉल
মজা লাগি গৈছে ओ मिथुन भैया कैसन बारे ठीक बारे नु मिथुन भैया ठीक बारे এইবিলাক হৈছে আমাৰ মিথুন দা মানে সেইটো ফিল্মৰ মিথুন দা নহয় ৰিয়েল লাইফত ইহঁতি মিথুন দা হয় ইহঁতক মিথুন বুলি মাতে একচুৱেলি ইয়াত ফূৰ্তি গংগা পাৰ কৰি যাব লাগিব বহুত পাৰ কৰি গ'লোঁ গা ধুবলৈ কিন্তু মজা আছিলে ইয়াৰ নিচিনা ধুনীয়া নজাৰা হয়তো চাগে আপোনালোকে ক'তোৱে দেখা নাই এখন দুখন তিনিখন কেইবাখনো পাহাৰ আৰু ডাও বেক চাইডে চক না অসম বাইক মানে ইমানেই বেছি প্ৰব্লেম দি আছে মানে মই বাইকৰ প্ৰব্লেমবিলাকে পাহৰি গৈছোঁ বহুত কষ্ট মছে লাষ্ট 10 কিলোমিটাৰ বহুত কষ্টত আহি আছোঁ মানে এতিয়া আমি সেই জেগাডোখৰ দেখিছে সেই জেগাডোখৰ তাত গৈ থাকিম কিনক্সেল অট'মেটিকলি বাঢ়ি গৈ আছে যাৰ কাৰণে বাইকখন নৰখা হৈ গ'ল তো এতিয়া পাহাৰত মানে এইটো বেছি প্ৰব্লেম দি আছে একেবাৰে কাম নাই কৰা মানে পুৰা শুকাই গ'ল নাই বস্তুটো খেলা নাই আকৌ মানে গ্ৰীজটো লাগি থাকে নাই গ্ৰীজটো লাগি থাকিলে ধৰক গৰমত গলি যায় গলি গ'লে কাম কৰি থাকে মানে এতিয়া ঠাণ্ডা পাই গৈছে পুৰা লাগি গৈছে খাবলৈ দিয়া এখন হোটেল এখন খোৱা হোটেল আৰু এইবোৰ দেখিছোঁ আপোনালোকে এই ঘৰবিলাক এইবিলাক হৈছে এক প্ৰকাৰৰ হোটেল দিব লাগিব তাত আৰু খাব লাগিব তলত তো আপোনালোকক নমুনা এটা দেখাইছোঁ আপোনালোকে হয়তো চাগে বিশ্বাস নকৰিব পাৰে হোটেল 65 ইয়াত খাব লাগিব আৰু শুবৰ কাৰণে ওপৰত যাব লাগিব